PH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। মৰমৰ বন্ধু-বান্ধৱীসকল, আপুনিও 2026 বৰ্ষৰ DLED এন্ট্ৰেন্স ক্লিয়াৰ কৰিব বিচাৰিছে নেকি? তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে, কাৰণ আজিৰ এই ভিডিঅ'ৰ যোগেদি মই আলোচনা কৰিম এনে এটি গুৰুত্বপূৰ্ণ বিষয় যৰ পৰা প্ৰতি বছৰে 5ৰ পৰা 6টা প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। আজিৰ প্ৰথমটো প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 2020 চনত। দ্বিতীয়টো প্ৰশ্ন, NEP 2020 অনুসৰি বিদ্যালয় শিক্ষাৰ নতুন গাঁথনি কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 5+3+3+4। কুৱেশ্যন নম্বৰ 3, কোঠাৰী আয়োগ কোন বছৰত গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1964। মনত ৰাখিব, কোঠাৰী আয়োগ 1964 চনত গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4, বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ডক্টৰ এছ ৰাধাকৃষ্ণন। কুৱেশ্যন নম্বৰ 5, মাধ্যমিক শিক্ষা আয়োগ 1952-53 অধ্যক্ষ কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ মুদালিয়াৰ। কুৱেশ্যন নম্বৰ 6, সৰ্বশিক্ষা অভিযান কেতিয়া আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 2001 চনত সৰ্বশিক্ষা অভিযান আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 7, নিপুণ ভাৰত অভিযান কেতিয়া আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 2021 চনত। কুৱেশ্যন নম্বৰ 8, RTE আইন কাৰ্যকৰী হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 2010 চনত। ৰাইট টু এডুকেশ্যন এক্টটো 2010 চনত কাৰ্যকৰী হৈছিল। কুৱেশ্যন নম্বৰ 9, হাণ্টাৰ আয়োগ গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1882। কুৱেশ্যন নম্বৰ 10, অপাৰেশ্যন ব্লেকবৰ্ড আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 1987। কুৱেশ্যন নম্বৰ 11, NEP 2020 অনুসৰি মাতৃভাষাত শিক্ষাদান কিমান শ্ৰেণীলৈ উৎসাহিত কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 5। কুৱেশ্যন নম্বৰ 12, NCERT স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1961। কুৱেশ্যন নম্বৰ 13, দীক্ষা কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ডিজিটেল শিক্ষা মঞ্চ। কুৱেশ্যন নম্বৰ 14, PM ই-বিদ্যা আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 2020। কুৱেশ্যন নম্বৰ 14, 10+2+3 শিক্ষা গাঁথনি কোন আয়োগে পৰামৰ্শ দিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কোঠাৰী। কুৱেশ্যন নম্বৰ 16, চেডলাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1917। কুৱেশ্যন নম্বৰ 17, কোঠাৰী আয়োগৰ বিখ্যাত শ্লোগান কি আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট।
কুৱেশ্যন নম্বৰ 18 NEP 2020 ECCৰ পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। কুৱেশ্যন নম্বৰ 19 সমগ্ৰ শিক্ষা অভিযান কোন বছৰত আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 2018। কুৱেশ্যন নম্বৰ 20 RTE আইন ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 21A। কুৱেশ্যন নম্বৰ 21 NCF 2005ৰ পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক। কুৱেশ্যন নম্বৰ 22 NCTEৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন। কুৱেশ্যন নম্বৰ 23 NCTA কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1993। কুৱেশ্যন নম্বৰ 24 SSR পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি সৰ্বশিক্ষা অভিযান। কুৱেশ্যন নম্বৰ 25 NEP 2020 অনুসৰি উচ্চ শিক্ষাত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' 2035 চনৰ ভিতৰত কিমানলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 50%। কুৱেশ্যন নম্বৰ 26 বিদ্যালয় শিক্ষাত বেগলেছ ডেছ ধাৰণাটো কোন নীতিত উল্লেখ আছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি NEP 2020। কুৱেশ্যন নম্বৰ 27 অপাৰেশ্যন ব্লেকবোৰ্ডৰ মূল উদ্দেশ্য কি আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বিদ্যালয়ত ন্যূনতম সুবিধা প্ৰদান। কুৱেশ্যন নম্বৰ 29 UGC পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন। কুৱেশ্যন নম্বৰ 30 UGC কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে পৰৱৰ্তী ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।